এমিনি দিল তো মোর টুটে গেল রে পাই গ'লো যোনজন দাদাৰ ঘৰত থাকিম সেই দাদা এতিয়া আমি গৈ আছোঁ আৰু ফটো উঠি লওঁ ভিডিঅ'টো আৰু ফাইনেলি আমাৰ আহি পাই গ'লে আৰু ইয়াতো পূজা অৰ্চনা কৰা হয় মই নব আপোনালোকক BN ব্লগছলৈ স্বাগতম জনাইছোঁ কালি আমি এই দাদাহঁতৰ ঘৰতে আছিলোঁ এই দাদাৰ ঘৰটো আৰু চাইকেলকেইখন আমাৰ চাইকেলখন ইয়াত থৈ দিছোঁ আৰু বাইক দেখিছে এইখন এই দাদাহঁতৰ লগত আমি অলপমান ওলাই গৈ আছোঁ এইপিনে হনুমান মন্দিৰ আছে ন দাদাহঁতৰ লগত আমি গৈ আছোঁ আৰু কোনজন দাদাৰ ঘৰত আছিলোঁ দেখাইছিলোঁ দাদাৰ ভিতৰত আছে আহিলে আৰু তাত দেখাইছোঁ বোলক য'ত আছোঁ মন্দিৰত যাম তাত দেখাইছোঁ ভালদৰে চাই থাকিব কিমান চাৰিআলি পাই গ'লোহি চাহ বাগিচা দেখিছে আপোনালোকে তাৰপিছত আৰু দাদাহে তাত গৈছে দাদাৰ ওচৰলৈ মানে দাদা এটা ষ্টুডিঅ' আছে আৰু ষ্টুডিঅ'টোৰ গান ৰেকৰ্ডিং কৰিবৰ কাৰণে এজন মানুহ আহি আছে আৰু এইখন বাইকখন ইয়াত পাৰ্ক কৰা হৈ গ'ল এইফালে যাব লাগিব সেই মন্দিৰটোলৈ আৰু গৈ আছোঁ চাই থাকক ভিডিঅ'টো আৰু ষ্টুডিঅ'ত এজন মানুহ আহিছে গান ৰেকৰ্ডিং কৰিবৰ কাৰণে দাদাই সেই মানুহজনক ঘৰত থ'বলৈ গৈছে আৰু আহি পিনি আমাক লৈ যাব য'ত মন্দিৰ আছে আৰু এয়া দেখিছে তিমন চাহ বাগিচা এয়া ধুনীয়াকৈ খুব ধুনীয়া লাগিছে দেখিবলৈ বহুত ডাঙৰ হয় বাগিচাখন আচলতে আৰু দাদাই কৈছে যে মানে আমাৰ ইয়াত দেখাবলৈ একো বিশেষ একো নাই বোলা তেনেহ'লে মন্দিৰ এটাকে আছে তাকে দেখাই আহোঁ ব'লক বোলো তেন্তে আমিও চাই আহোঁগৈ বোলো মন্দিৰভাগ আৰু চাই থাকক ভিডিঅ'টো আৰু আমি এতিয়া পাই গ'লো যুগতলি চাহ বাগিচা আৰু ইয়াতে আছে সেই মন্দিৰভাগ আৰু বাইককেইখন ইয়াত দাদাহঁতে পাৰ্ক কৰি দিলে সেইখিনিতে আমি আহিছিলোঁ ভিতৰত কি আছে আপোনালোকক সকলোখিনি দেখাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো চাওক চাৰিকাষটো এবাৰ দেখাই দিছোঁ ভালদৰে ভাল লাগিছে পৰিৱেশটো চাওক কি সুন্দৰ লাগিছে এইফালে চাওক নাৰিকল গছ ৰুই দিছে আৰু কিনা কিনা গছ আছে খিনি খুলি লওঁ তাৰপিছত ভিতৰত সোমাই যাওঁ ভিতৰত গৈ ভালদৰে দেখাই আছোঁ আপোনালোকক চাই থাকক আৰু দেখাই আছোঁ আপোনালোক এতিয়া ভিতৰৰ ভাগ ভালদৰে আৰু চাওক অলপমান খুব সুন্দৰকৈ ফটো চটো আহি থৈছে পুৰা ধুনীয়াকৈ ৰংগনবোৰ খুব ধুনীয়া হৈ থৈছে আৰু এই দাদাহঁতৰ ঘৰতে আমি কালি আছিলোঁ দাদাৰে এই হেল্ল' নামটো কৈ দিয়া দাদা নমস্কাৰ মোৰ নাম শ্ৰী মিণ্টুমণি গগৈ আৰু চেনেলৰ নাম কি আছিল BN ব্লগছ BN ব্লগ ইউটিউব চেনেলটো সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু লগতে যদি ভিডিঅ' ভাল দিয়ে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে ইয়াক মৰম চেনেহ দিব যাতে ই সোনকালে আগবাঢ়ি যায় থেংক ইউ আৰু এই দাদা আহিছিলে আমাৰ লগত দাদাৰ নামটো কৈ দিব জ্যোতিষ দাদাক ছাপোৰ্ট কৰিব নতুনকৈ আগবাঢ়ি আহিছে যেতিয়া ছাপোৰ্ট কৰিব দাদাক আৰু এইফালে এজন দাদা আছে আমাৰ লগত আহিছে এতিয়া আৰু দেখাই আছোঁ আপোনাক এতিয়া চাওক মন্দিৰটো আৰু চাওক খুব ধুনীয়াকৈ একদম পূৰা ৰং পেইণ্ট কৰি থৈছে আপোনালোকক দেখাই দিছোঁ আৰু দাদাৰ লগত চিনাকি কৰিলোঁ সেই দাদাহঁতৰ ঘৰতে আমি কালি আছিলোঁ দাদাৰ এটা ষ্টুডিঅ' আছে দাদাই আৰু নিজেও গান চান গায় দাদাৰ আৰু এইফালে ওপৰত কিবা যাব পাৰি নেকি ওপৰত মই গৈ চাওঁ যদি দেখাব পাৰি চাম আৰু এইফালে চাওক কিনাৰটো কি ধুনীয়া খুব সুন্দৰ ভিউ আহি আছে ইয়াতো পূজা অৰ্চনা কৰা হয় মানুহে চাওক খুব ধুনীয়াকৈ ইয়াতো বনাই থৈছে আৰু গছজোপা চাওক বহুত বছৰ পুৰণি গছ হয় গছজোপা আৰু ইয়াতো মূৰ্তি দিছে এইপিনে চাওক আৰু জৰি গছ হয় এজোপা আমি দেখালোঁ দাদাহঁতেও দেখাই দিলে আৰু এতিয়া আমি গৈ থাকোঁ যিহেতু আমি চেপন যাব লাগিব চাইকেল লৈ আকৌ তালৈকে যাব লাগিব আৰু সেয়ে ইয়াৰ পৰা আমি ওলাই দিওঁ আৰু চাই থাকক ভিডিঅ'টো কৈছিলোঁ দাদাই গান গায় বুলি আৰু দাদাই কিবা অকণমান শুনাই দিব আৰু ঠিক আছে মোৰ নিজৰে গান এটা অলপ গুণগুণাই দিছোঁ বেছিকৈ নাগাওঁ বাৰু এমিনি দিল তো মোর টুটে গেল রে ছড়িকে তুই চল গেলি রে দিল তো মোর টুটে গেল রে চৰাইদেউ জিলাৰ সোণাৰী তিমনে রে করমে মরম লাগাইকে ছড়িকে তুই চল গেলি রে হো হো দিলটা মোর টুইতি গেল রে থ্যাংক ইউ মিনতি তোরা হো যদি তোমার আকাশ শুভ মোর এই হুর যদি মোর এই গান যদি হুর হয় মোর এই হুর যদি জুন হয় মোর এই কথা যদি হুর হয় মোর এই হুর যদি হুর হয় সেই জুনে শুনা দাদাজনৰ ঘৰৰ পৰা আমি এতিয়া ওলাই গুচি আহিলোঁ আৰু ইমান মৰম ভাল পোৱা দিছে তাৰ বাবে ধন্যবাদ দাদাহঁতক আৰু আমাক বহুত দাদাহঁতৰ ঘৰত বুলি নহয় বহুত মানুহে সহায় কৰিছে সকলোকে অশেষ ধন্যবাদ আৰু চাই থাকক ভিডিঅ'টো আমি আজি চেপন গৈ আছোঁ এতিয়া বৰ্তমান সময় হৈ গ'ল 1:31 আমি ভিডিঅ'টো দেৰিকৈ আৰম্ভ কৰিবলগীয়া হৈছে কাৰণ কালি আমি বহুত দেৰিলৈকে মানে তাত পাওঁতে বহুত দেৰি হৈ গ'ল আৰু তাত আমি খাই বৈ হ'লেতো বহুত বেছি দেৰি হৈ গ'ল সেই ভিডিঅ'টো আমি ৰাতিপুৱা শেষ কৰিছিলোঁ আৰু এতিয়া গৈ আছোঁ চেপন গৈ আছোঁ আমি
আহি থাকোঁতে চাওক কি দেখি পালোঁ, চাওক বাটটো আছে সেয়া আৰু পলাইছে এইবোৰ দেখি সেইটো গছৰ হেৰি কামি আছে চাওক। খেদি আহিব নি আকৌ? খেদি আহিব নালাগে বাৰু, ভয় লাগিছে। খুব ধুনীয়াকৈ এইখিনি লাগিছে, মানে আপোনালোকে হয়তো বেলিটোৰ পৰা ধৰিব পৰা নাই। চাওক বাঁহ সৰু সৰু বাঁহ পাই যে এইবোৰ চাওক খুব ধুনীয়াকৈ ৰুই থৈছে। দেখিবলৈ গোটেই চাৰিওকাষটো কিমান ধুনীয়া লাগিছে। কালি প্ৰায় আমি 150মান কিলোমিটাৰ চাইকেল চলাই দিলোঁ আৰু সেয়েহে আজি সিমানো স্পীড যাব পৰা নাই। কালি প্ৰথম দিন আছিলেতো, তথাপিও আমি হাৰ মনা নাই। লগৰকেইটা আগত গৈ আছে, ময়ো গৈ আছোঁ আৰু যিমান পাৰোঁ আপোনালোকক বস্তুবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ মই যিমান পাৰোঁ। আহিছে আমাৰ লগত ফটো উঠিবৰ কাৰণে আৰু ফটো উঠি লওঁ মজা আহি যাব। তাৰ লগত ফটো চটো উঠি ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু ভাল লাগিছে যিহেতু মানে যাকে লগ পাইছোঁ ন সকলোৱে ভাল ৰেচপঞ্চ দিছে। এনেকুৱা যদি ৰেচপঞ্চ লাগে মানে বহুত ভাল লাগে আচলতে। আৰু আহিছোঁ মানে নতুন নতুন জেগা আহিছোঁ মই এইফালে, যিহেতু আগতে আহিয়ে পোৱা নাই। আৰু চব ইমান মৰম ভাল পোৱা দিছে মানে, তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ আপোনালোকক। মানে ক'ব পৰা মই বুজাব পৰা নাই যে মানে কেনেকৈ কওঁ, ইমান এনেকুৱা এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম জীৱনত এনেকুৱা এক্সপিৰিয়েঞ্চ পোৱা নাই। আল্টিমেট মই কৈছোঁ মানে কেনেকৈ বুজাম মই মানে, বাকী চাই থাকক আৰু ভাল লাগিছে। আহি আছোঁ এতিয়া অকণমান ৰখিছোঁ, লগতে হোটেলত মই কিবা এটা খাই ল'ম বুলি, যিহেতু তাতে ভাত খাই অহা একো খোৱা নাছিলোঁ। আৰু ফাইনেলি আমাৰ আহি পাই গ'লে আৰু খাই লওঁ আমি। তাৰপিছত পাৰ হৈ আহিলোঁ, এতিয়া চেপন গৈ আছোঁ। লগৰ কেইজন আহি আছে নিবলৈ আৰু গৈ থাকোঁ আমি অলপ আগবাঢ়ি, তেওঁলোকো আহি আছে আৰু বলক গৈ থাকক। গৈ আছোঁ গোলনেমু ৰ'ষ্টাৰ ঘৰত আৰু তেওঁ পিছত আহি আছে, আমি আগত গৈ আছোঁ, বলক গৈ থাকোঁ। চেপন ডাউন পাই গ'লোহি আৰু দাদাজন আছে আৰু দাদাজন পিছত আহি আছে। আমি সিহঁতে অলপমান ৰখি দিছোঁ আৰু গৈ থাকোঁ। দাদাহঁতৰ ঘৰত গৈ ভিডিঅ'টো দেখাইছোঁ আপোনালোকক আৰু কোন সেইজন, বলক গৈ থাকোঁ। সেইজন দাদাক লগ পালোঁ আৰু দাদাৰ লগত চিনাকি কৰি দিছোঁ। দাদাৰো এটা ইউটিউব চেনেল আছে বুলি। দাদা কওক কিবা এটা। হয়, আজি এটা সুন্দৰ মতলৈ আমাৰ তিনিজন বন্ধুক লগ পালোঁ। আমাৰ এইটো মানে বন্ধু আৰু তেখেতলোকে এটা চাইকেল চলাওক, প্ৰদূষণ কমাওক, এনেকুৱা এটা সুন্দৰ মতলৈ চাইকেল লৈ তেওঁলোকে ধেমাজিৰ পৰা আহি আছে তিনিচুকীয়ালৈকে। আৰু সন্ধিয়া আমি লগ পালোঁ আৰু শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ যাত্ৰাটো সফল হওক। আপোনাৰ চেনেলটোৰ নামটো? মোৰ চেনেলৰ নাম চেং অসম আৰু CHENG চেং AXOM চেং অসম। আৰু দাদা আছিলে, দাদাক মই আপোনালোকক দেখাই দিছোঁ আৰু দাদা সেইফালে, দাদাক লগ পাই ভাল লাগিছে আৰু দাদাৰো এটা চেনেল আছে। তোমালোকক লগ পাই বহুত ভাল লাগিলে। আচলতে মানে এনেকৈ লগ পাম বুলি ভবাই নাছিলোঁ আৰু তোমালোকক লগ পাই বহুত ভাল লাগিলে। আমাৰো ভাল লাগিছে আৰু সৰ্বপ্ৰথমে মই BN ভ্লগছৰ দ্বাৰা সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মানে তোমালোকক লগ পাই বহুত ভাল লাগিলে। আৰু বাটত যদি আপোনালোকে ক'ৰবাত তেখেতলোকক লগ পাই মাত এষাৰ দিব আৰু ইয়াৰ পিছত তেখেতলোকে আৰু মানে বেলেগ বেলেগ কণ্টেণ্ট হাতত লৈছে আৰু তোমালোক যাতে ছাকচেছ হোৱা, এয়াই আৰু হয়। ঠিক আছে, দাদালৈ ধন্যবাদ থাকি আৰু গৈ থাকোঁ আমি এতিয়া। পাই গ'লোঁ যোনজন দাদাৰ ঘৰত থাকিম, সেই দাদাজনৰ ঘৰত পাই গ'লোহি। এই দাদাজন এইফালে আছে, গোলনেমু ৰ'ষ্টাৰ বুলি দাদাৰ চেনেল এটা আছে আৰু এই দাদাজন এইজনে আৰু এই দাদাজনৰ ঘৰতে থাকিম এতিয়া আমি। আৰু ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কাইলৈ ধামাকা ভিডিঅ' আহি আছে আৰু যিহেতু চাইকেল ৰাইড কৰি আছোঁ অলপমান মৰম দিব আৰু ইমান কষ্ট